এই দোস্ত আপোনালোকে বাৰু জানেনে এই যে ফেক্টৰীত আমাৰ এই যে আচাৰ হওক যিকোনো ফুড প্ৰডাক্ট কেনেকৈ তৈয়াৰ কৰা হয় আপোনালোকে গম পায়নে? ইয়াত থাকে লেবেলিং, চিলিং, তাৰপিছত ৰিফিলিং মানে আমি আচাৰটো যেনেকৈ ভৰালোঁ, তাৰপিছত ইয়াত চিল কৰিলোঁ, যিহেতু খোৱা বস্তু বেয়া হ'ব দিব নোৱাৰি, তো সেইকাৰণে চিলিং কৰা থাকে। তাৰপিছত ইয়াত আপোনালোকৰ ধুনীয়া দেখিবলৈ লেবেলিং কৰা থাকে। তো এইবিলাক কেনেকৈ কৰে আপোনালোকে প্ৰচেছটো বাৰু জানেনে? তো আমি এই আচাৰটো এতিয়া কেনেকৈ ৰেডি কৰোঁ আপোনালোকে চাই থাকক। তো গোটেই ভিডিঅ'টো শেষলৈকে আপোনালোকে জড়িত হৈ থাকিলে গম পাই যাব কেনেকৈ চিলিং, লেবেলিং, ৰিফিলিং কৰা হয়। তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গোটেই প্ৰচেছটো কমপ্লিট হ'বলৈ প্ৰথমতে লাগিব বটল এটাত আচাৰ ভৰাই ল'ব লাগিব। এইটোতো বাৰু দেখাব নালাগে, কাৰণ যিহেতু এইটো চাওক, ইয়াত জাষ্ট বটলত আচাৰখিনি ভৰাই লৈছোঁ। তাৰপিছত আপোনাক লাগিব চিল। যিহেতু এই বটলটোত যে এই মুখখন খোলা আছে, তো এই মুখখন ঢাকনিটো মাৰিবলৈ এনেকৈ এটা চিল লগোৱা থাকে। আপোনালোকে চাব, যিকোনো ফেক্টৰী প্ৰডাক্ট এটা মানে যিকোনো আচাৰেই হওক, যিকোনো বস্তুৱেই হওক, খোৱা বস্তু থাকিলে আপোনালোকৰ এটা চিল এনেকৈ লগাই থোৱা থাকে ওপৰত, যাতে বস্তুটো বেয়া নহয়। তো সেইটো প্ৰচেছ মই দেখাই আছোঁ। তাৰপিছত লাগিব আপোনালোকক এখন ষ্টিকাৰ। তো ইয়াত বহুতকেইখন ষ্টিকাৰ আছে, তাৰে পৰা এখন কাটি ল'ব লাগিব। এইখন কাটিবলৈ কাটাৰ মেচিন থাকে। যিহেতু আমাৰ হোমমেড, সেইকাৰণে মই ব্যৱহাৰ কৰোঁ এইখন কাটাৰ। তো ইয়াত এনেকৈ ষ্টিকাৰবোৰ কাটিব পাৰি। তো বন্ধুসকল, এইটো হ'ল আমাৰ চিলিং মেচিন আৰু এইখন হ'ল আমাৰ এলুমিনিয়াম ফইল, মানে ইটোৰে চিল কৰা যাব। এতিয়া আপোনালোকে এতিয়া জাষ্ট চুইচটো ইয়াৰ অন কৰি লওঁ, মেইন চুইচ অন। তাৰপিছত এই মেচিনটো ইয়াত এইটো পাৱাৰ বটনটো অন কৰি দিলে হৈ গ'ল। এই ছেটিংবিলাক মিলাই থোৱা আছে। যদি আপোনালোকে এই মেচিনটোৰ বিষয়ে জানিব বিচাৰে তেতিয়া মোক কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত এই মেচিনটো কেনেকৈ ইউজ কৰিব লাগে দেখাই দিম। তো এইটো আজি বাদ দিয়ক। তাৰপিছত এইটো হ'ল আমাৰ এলুমিনিয়াম ফইল। তো আচাৰৰ বটলটো এতিয়া চিল কৰিবলৈ প্ৰথমতে ইয়াক এনেকৈ লগাই ল'ব লাগিব। ইয়াত মানে এলুমিনিয়াম ছাইডটো ওপৰৰ ফালে দি মেলি এনেকৈ ইয়াত সাফৰখন মাৰি দিম এতিয়া। তাৰপিছত ইয়াৰ যিটো মুখখন আছে, এই মুখখন ইয়াতে এনেকৈ লগাই দিম। বাছ একো কৰিব নালাগে। এই যিটো চুইচ আছে, এই চুইচটো এনেকৈ দাবাই ধৰিম। তো হৈ গ'ল। এইটো জাষ্ট 1 ছেকেণ্ডৰ কাম। এতিয়া আপোনালোকে চাব, এই চাওক কি ধুনীয়াকৈ চিলিং হৈ গৈছে। তো এতিয়া ৰেডি। এতিয়া আমাৰ আচাৰৰ বটল চিল হৈ ৰেডি। তো আফটাৰ চিলিং এতিয়া নেক্সট প্ৰচেছ হ'ব আমাৰ লেবেলিং। তো ইয়াত লেবেলিং কৰিবলৈ আপোনালোকৰ হাতত থাকিব এইখন হ'ল লেবেল। মানে আপোনালোকে যেতিয়া লেবেল এখন ডিজাইন কৰিব দিব কোনোবা ডিজাইনাৰক, তেতিয়া তেওঁলোকে কি কৰিব, এখন ছিংগল লেবেল ডিজাইন কৰি দিব আপোনাৰ বাবে। আৰু সেইখন লেবেল আপুনি ডাইৰেক্টলি প্ৰিণ্ট কৰিবতো নোৱাৰিব। তো আপোনালোকে প্ৰেছত দিব লাগিব। প্ৰেছত দিলে তেওঁলোকে কি কৰে, এনেকুৱা এখন ডাঙৰ ছিটত একেলগে, তো মোৰ চাইজ হিচাপত মোৰ ইয়াৰ পৰা ইয়ালৈকে এইটো চাইজ, তো এইখিনি চাইজৰ মই ইয়াত 14খন আহিছে টোটেল এখন ছিটত। যেতিয়া আপোনালোকে প্ৰেছত দিব, এইখন যেতিয়া ছিটখন আনিব, তাৰপিছত ইয়াক আপোনালোকে কাটিব লাগিব। আৰু প্ৰেছত আপোনালোকক ক'লে কাটিও দিয়ে, কিন্তু কাটি দিলে মই কি প্ৰব্লেম পাওঁ, যিহেতু মোৰ মানে ইমান স্পীডত চেল নহয়, তো মানে ষ্টিকাৰবিলাক বেয়া হৈ যায়। সেইকাৰণে মই ডাইৰেক্ট ছিট হিচাপে ৰাখি থৈ দিওঁ। তাৰপিছত সেইবাবে মই এইখন আনিছোঁ কাটাৰ মেচিন। তো এইটো আমাৰ ষ্টিকাৰ কাটাৰ মেচিন, এইখন হ'ল আমাৰ ছিট। তো ইয়াক এতিয়া আমি সমানে কাটি ল'ব লাগিব। তো এইখন ভাগ কৰি ল'লোঁ। এইবাৰ ইয়াক ছিংগেল কৰিম, যিহেতু আমি ছিংগেলকৈ লগাব লাগিব ষ্টিকাৰ। তো এইখন হৈ গ'ল আমাৰ এখন ছিংগেল ষ্টিকাৰ, ফ্ৰুইট মিক্স পিকল। তো আমাৰ এই আচাৰৰ বটলটোত আছিল মানে মিক্স পিকল। তো এতিয়া আমি ইয়াত এই ষ্টিকাৰখন লগাব লাগিব। তো ষ্টিকাৰখন লগাবৰ বাবে প্ৰথমতে আমি ইয়াৰ আঠাটো এৰুৱাব লাগিব। তো প্ৰথমে মই মাজৰখিনি এডজাষ্ট কৰি ল'লোঁ।
তো ফাইনালি মোৰ এইটো প্ৰডাক্ট ৰেডি তো এইটো আমাৰ ফাইনেল প্ৰডাক্ট তো বন্ধুসকল যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ ইমানেই তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই টেক কেয়াৰ